허사교를 가르쳤구만. 그러면 방법을 정말 널 좋아해 보다 건지 나를 맛있게 하러 나를 좋아해 정말 하이트 모이 꼬리기 말. Bagici koyun bu. Bak doğru söyle. Bu
কৰিছে কোন দিন নাযায় নিশ্চয় যাম মই কি জানিব দৰ্শন পাওঁ শ্ৰীকৃষ্ণৰ ৰাতুল চৰণ গধীৰ একচিত্তে কৰিছো সাধনা শ্ৰীকৃষ্ণৰ ৰাতুল চৰণ দৰ্শনৰ বাবে নিশ্চয় নিশ্চয় পূৰ্ণ হ'ব মোৰ মনৰ কামনা যাওঁ মই নকৰোঁ কোনো শিক্ষা যাত্ৰা কৰোঁ কোনদিন নহ'লে
Wow.
তুমি যদি মোক কোৱা নহয় সৌ আকাশৰ চন্দ্ৰৰ পৰাটো মই হাত মাৰি আতক দিব পাৰো বেদনীতিৰ কথা আৰু 3 টকা একাই একেই কথা অৱশ্যে এটা কথা হয় সেই বাৰু কাৰণে অহা যোৱা মই এতিয়া ওলাম তুমি একো চিন্তা ভাৱনা নকৰিবা মই কৃষ্ণ গোসাঁই গানি নহয় বাৰটালে ঘৰ আগতে আকৌ মই ঘৰতো সোমাব লাগিব মানে ঘৰত আকৌ এই চিন্তা ভাৱনা কৰি থাকিব নহয় বাবুলিয়া এই ঘৰলৈ অহা যোৱা সময়খিনিত আৰু বাৰটালে অহা যোৱা সময়খিনিত তুমি অলপ চিন্তা কৃষ্ণ স্বামী ছিল মই ঘৰত যেতিয়া কৃষ্ণ গোসাঁই আমি আমি মই এটা ওলাম
চকৰ মাৰিছে মিছা ক'লে কিন্তু উঠাইডাল মাৰি কৈ দিলোঁ বোলো পাৰিম এতিয়া পাইছোঁ মিছাটো ক'লে শিক্ষক আমাৰ গৰাকী মুখখন অকণমান চকা কিন্তু অন্তৰখন কিন্তু বৰ কোমল তাই ক'লোঁ বোলো ঐ আমাৰ ৰাইজৰ গুৰুৰ দায়িত্ব দেখা ওলাইছোঁ তই চিন্তা ভাৱনা নকৰিবি কিবা অকণমান ক'লে মই বোলো হ'বচোন দে ৰাইজৰ গুৰুৰ দায়িত্ব কাৰণে ওলাইছোঁ আৰু কেনেকৈ ভিতৰৰ পৰা কিবা এমুঠি ধোৱালে আকৌ কিবা এমুঠি বান্ধি মই ভাল পোৱা বস্তু ভাগকে দিছে একেবাৰে সুন্দৰ কৰি দিছে জানে নহয় মোৰ কথাটো তুমি যা ক'লে কিন্তু তুমি কিন্তু মোক একেবাৰে তুমি মোক কিন্তু বৰ মাৰি গংগাতেই পেলালা তুমি ফটোপি কৰি নপঠোৱা হেঁতেন বৃদ্ধ ব্ৰাহ্মণ কোনোবা জনমত মত্যৰ বৈকুণ্ঠ বুলি দৰ্শনৰ সৌভাগ্য হ'লহেঁতেন তুমি গৈ পোৱাৰ লগে লগে তাৰ চকু জনক চকুত লাগিব অচিনাকি ঠাই লক্ষ্য ৰাজকাৰীৰ মাজত পৃষ্ঠপোষক আৰু যদি উলিয়াব পাৰাও মই দুৱাৰক্ষীবিলাকে জানো তোমাক তাত সোমাবলৈ দিব কোন যাব ইমান চিনি নাপাওঁ জানি নাপাওঁ কিনো কথা কৈছে ন তুমি কিন্তু মোক মিছা মাতি হাৰি যাব নোৱাৰিবা তোমাৰ পত্ৰখন ওলাই গৈছে নহয় তুমি কোন মই দেখে দেখে ঘূৰি ফুৰাই মই কি কৰিব ঠিক আছে
এতিয়া তাৰে আধাটো তোমাক হ'বনে? যদি এটা ফুটা কৰিহে দিয়ে তেতিয়া তোমাৰ তাত কপালৰ চাৰে ভাল নাপায় নাপায় ইমান ঘৰ ভাল নহয় দেই বুঢ়া ভকত এই তোমাৰ পৰা মোক একো কেই নালাগে মই যথা সময়ত ৰুক্মিণী আই পলাই তুমি হে ৰুক্মিণী আই পত্ৰ ভাগ হ'ব পাৰে মই কি ঘৰত তোমাক কি নকৰে কহে তাৰ বাবেইতো আজি মই তোমাৰ হাতত ধৰা দিছো ভালদৰে এবাৰ চোৱাচোন মোক মনত পৰিছেৰে বুঢ়া ভকত তাহানি কোনদিন নৌ পাহতে তুমি আৰু মই যে হৰিনাম জপ কৰি হৰি ভকত হৈছিলো মনত পৰা নাই নেকি হৰিনাম জপ আমি দুই একেলগে হৰিনাম জপ কৰোঁতে সেই যে নদীৰ ঘৰ তুমি এভাগি নদীৰ কণ্ঠৰে হৰিনাম কৰিছিলা মনত পৰিছে হৰি ভকত মনত পৰিছে সেই হৰিনাম ভাগি ধৰা আৰু আমি দুই লগ লাগি প্ৰভুৰ ঘৰলৈ যাত্ৰা কৰোঁ হৰি ভকত কিন্তু তুমি মোৰ লগে মই হলো কাউ নারায়ণ তুমি বলা কি কোৱা হৰি ভকত ৰাস্তাকে হ'লেও তুমি আৰু
건법 개티하고 바로 버리. 뭐가 있죠? तुम्ही बोल नक्की नक्की काय हे हरिनाम विसरी खाजो हा बासुरी हे हरिनाम विसरी खाजो हा बासुरी ओ हरिनाम किया मानोगे
শ্ৰেণীৰ কৌশলে মোৰ যত পদাগন কৰি শ্ৰেণী কোনোবাই মোৰ বিদ্যু আচৰণ সকলোৱে সুখে শান্তিৰে কটাইছে হোৱা নাই এক মংগল কৰা নাই কোনেও মৃত্যু আচৰণ মহাৰাজ জীয়াই থকা দিন অতি আনন্দ উল্লাসত থকাটোৱে মোৰ জীৱনৰ উদ্দেশ্য মহাৰাজ নৰ্তকীসকলক মাতিম নেকি লগতে ওলাৰো নালাগে নালাগে মন্ত্ৰী আজি মোৰ তোমাৰ লগত এটা বিশেষ কথা মোৰ লগত বিশেষ কথা হয় মন্ত্ৰী কওক কওক মহাৰাজ মোৰ লগত কি বিশেষ কথা অলপ শুনিবলৈ পালো মন্দিৰত ৰাজ কৰি অতিশয় ভয়ংকৰ একেবাৰে আনন্দৰ কথা নহয় মহাৰাজ কিন্তু মন্ত্ৰী এই কপটীয়া আগতে গৈ সেই ভীষ্মকৰ নামে ৰূপ দেখুৱাই কৈছিল যোগিনী বিবাহকে স্বয়ং যদুপতিৰ নামত ইনিকা এই কেবল প্রস্তাবত ওর বন্ধু রূপ মিলে করে ইয়াকে বোলে সৌভাগ্য যাৰ কপালত বৃহস্পতি কোণ তাৰ ঘৰত নবয় কোণ মহাৰাজ ও রাজা মহারাজা স্বাভাবিক ভয়ঙ্কর খবর কিন্তু ভয় যাও ভয় রেখে আরো আরো তুমি হবা মোর মক্কা মোৰে মুগ্ধ হ'ব মন গৈছে নহয় কপিলত শ্ৰীকৃষ্ণই
আছে যি পাহি কুকুম কদাপিতো নাপাব তুমি চিন্তা কৰি ভ্ৰমণ কৰে আছে কেয়াৰ হলে কৰ্ম ফলে দিন প্ৰতিষ্ঠিত পৰা জানিব পাৰিছো ৰুক্মিণী আই জন্ম হৈছে ছত্ৰপতি শ্ৰীকৃষ্ণৰ বাবে তেনেকৈ কিংগিনীয়ে স্থান লৈছে সিংহৰ পাশে ঠিক তেনেদৰে ৰুক্মিণী কিংগিনীয়ে স্থান লৈছে নৰসিংহৰ জগন্নাথ শ্ৰীকৃষ্ণৰ পাশে অসম্ভৱ দেৱকী এনে কথা নকবাবু মন্দিৰৰ ৰাস্তাখিনি যেনে তেনেকৈ পাবই লাগিব ভালদৰে কিবাদৰে সেই কলীয়া কৃষ্ণই লাভ কৰিব পাৰে শিশুপালৰ কুকুৰ মানে ফলাফল হলে একোকেই নাপাবা খাওঁতো মৰ্ম খালি পাব হাতে হাতে প্ৰাণৰ অধিক হেৰি মন্দিৰ কৰি ইমান দৰে স্বামী হ'ব সেই বচ্চৰ কুমাৰ কিন্তু কিবাদৰে কৰি মৰি চকুৰ আগত কিয় অনুমতি চাবলৈ নহবে নকৰাব পাৰোঁ ইমানেই যদি প্ৰবল দৃশ্য জাগিছে কাৰণতে তেন্তে তুমি অৱশ্যেই যাব পাৰিবা কিন্তু লাভালাভ হলে একোকেই নাপাবা কৃষ্ণৰ বাবে তুমি নকৰিব সংসাৰে অনন্ত ধৰাখণ্ড ভগত শ্ৰীপতি শান্তভদ্ৰ ভাৰতবাসী ভাৰতে সৰ্ব পৃথিৱীৰ শ্ৰীপতি ভাৰতলৈ ৰাখিব কৰিব জয় জয় কৃষ্ণ হে স্বয়ম্বৰ ভৱালৈ নৰখণ্ড কাৰ্য্যতে শ্ৰীমতী দেৱী ঘূৰতে সৰ্বভাৱে গোপীনে পাত্তা পন্থাই কৰিয়া কৃষ্ণ যোৱাৰ আগতে তোমাৰ মংগলৰ বাবে এটি কথা কৈছা যাৰ পৰা আশা তুমি বিমান ভ্ৰমণে ৰুক্মিণী দেৱীক তুমি নাপাবা কদাপি
너희는 너희 너희 들어왔대 너희는 좋아 우리가 공부를 좋아하는데
দেখা দেখা সর্বজনে লীলা মাধৱৰ লীলা মাধৱৰ এহি বুলি জগত পথি লীলা কিনো লীলা তোমাৰ চৰণে মই কৰোঁ দেখা দেখা সৰ্বজনে ঈশ্বৰৰ লীলা ঈশ্বৰৰ মোৰ ভৰিৰ তলুৱাতে এটা প্ৰকাণ্ড ঘাট আছিলে তোমাৰ ঘৰ ঘাট লাগি তাত পানী ব্যৱস্থা নাই বাৰু কোৱাচোন কিবা নাম তোমাৰ কিবা নাম কিবা তুমি কৰিছিলা জানো নগৰে মনলৈ আৰু চিন্তা নাই কি কওঁ মই ক'ত আছো মই কোন মই একো নাজানো তুমি অন্তৰ্জামী নক'লে সকলো কথা জানো মই শুনিছিলোঁ আৰু কাপতি বোলে মোৰ কিছু কৰে আজি মোৰ স্বচক্ষে প্ৰমাণ কৰি বাৰ কাপতি অনুচৰলৈ এই দৰিদ্ৰ ব্ৰাহ্মণক কোনো ভেদ ভাৱ নেৰাখি চিৰাগ সঁচাই প্ৰভু বহুতো জীৱন ধন্য কৰিছে তুমি ধন্য প্ৰভু নামবোৰ বেদনী মন্দিৰৰ ৰাজকুমাৰী তোমালৈ এখন এতিয়া পত্ৰ পঢ়ি ব্যৱস্থা কৰা কাৰণ মানে উপায় কথা কৈছা আমি নিৰূপায় তুমি যেনে ভাল দেখা তাকে কোৱা মন্দিৰৰ ৰাজকুমাৰী তাইলৈও মাৰিব পাৰা আৰু তাইলৈও তাৰিব পাৰা এই বৃদ্ধ ব্ৰাহ্মণৰ নাম সভা কাটি এটা কথা তুমি অন্ত দাবী কৰোঁ সকলো কথা জানা মই
তোমাৰ আগতনো সেই পাপে শিকো পাল কিমান পানী পাল কিমান তুমি তুমি রুক্মিণী নাই কখন কাতর হয়ে কোনদিন লোককে আশ্রয় নীরব হয়ে মরো তুমি জমা প্রভু জমা তুমি পুণ্যের করে তোমাকে মনে উপযুক্ত সময় জেলা কনফিগার করা আদিত্য ব্রাহ্ম রূপে দেবীর প্রেম কষ্ট তোর ছেলে এতিয়া তুমি কব এসছে তোমার ময়ো আহিছো প্ৰভু মন্দিৰৰ পৰা মোৰো আছে আজি তেন্তে তুমিও মন্দিৰত লোক মন্দিৰত মই অযথা অনুবাঞ্চিত তোমাৰ নাম লোৱা পাৰে মন্দিৰত মই পালো কোনে তোমাক মন্দিৰত কৰি অকমান যাও কেৱল কথা তোমাৰ নামত মোৰ অপমান সকলো সমান কিন্তু প্ৰভু ভক্তৰ ব্যথাত যদি সঁচাই তুমি ব্যথিত হৈছা তেন্তে ইয়াৰ প্ৰতিকাৰ এদিন নহয় এদিন নহয় তুমি নিশ্চয় নীরবে প্রভু মই তোমার অপমান অবশ্যই আর মই করিম প্রতিকার অবশ্যই জন্মদিন মই জয়জন ঘরে দেবরি খুদার খন স্বপ্ন প্রহার করি ভূতা করি মই সমগ্র পৃথিবী কোনদিনৰ ৰাজসভাত গৈ তোমাৰ আৰু ৰুক্মিণী মই বিবাহৰ প্ৰস্তাৱ দিছিলো আৰু বুঢ়া ৰজা ভীষ্মকে সৰ্বতে প্ৰদান কৰিছে কিন্তু সেই দুৰাত্মা ৰূপ মই তোমাৰ নামত কৰি কত কথা
প্রভু সে বিষ্ণু মন্দিরে একান্তই অনুগ্রহ তোমারে তুমি প্রভু ভক্তর প্রতি যদি সদয় হয়েছে তেমনি প্রভু খর্ব করে গর্ব করতে হবে হরি আর কৃষ্ণ রাত্রিকে তারকা তোমার প্রভু উদ্ধার করে নয় কারণ হরি তাও আগে 어디 기대와이 어타지 거린거리 대비무기 사이로 건페이로 거인 건페이 기투바를 사이로 무서워서이 하루도 어떻게 쳤다 마냐서 크리스도 쪽에 퍽퍽 겨우고 쳤다 카페 거린거다 어디로 그런 때 꺼져 오니까 무엇을 갖다 보는 건 건전을 জয় রানীজিয়া জয় নাগপতি শ্রীকৃষ্ণ জয় 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 হে দূতর কতক্ষণি রূপিণীকা ভিনি ওইরা রূপিণীকা ভিনি হে দনিধি কমে কইরা দেব স্বপ্ন হরে ওইরা দেব স্বপ্ন হরে দেব স্বপ্ন হরে হে দারুকে সদাইলে গত আকাশৰ পথে বৈনা আকাশৰ পথে মোৰ সাগৰ
이런 왔다! 봐봐! 앞비서지 모래이 하야세 언니라